ফুচকা খাবলৈ মজা নাই Hello guys, Assalamualaikum, Namaskar, Sat Shri Akal. It's me Mifta. Welcome back to my YouTube channel. আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ কাৰণ হৈছে মই আজি ষ্ট্ৰীট ফুডৰ ওপৰত এটা ভিডিঅ' বনাব ওলাইছোঁ। আমাৰ নগাঁৱত যিখিনি ষ্ট্ৰীট ফুড আছে তাত মই সকলোতে যিমানখিনি পাৰোঁ ট্ৰাই কৰিম খাবলৈ আৰু খাম আৰু আপোনালোকক জনাম কেনেকুৱা ক'ত কেনেকুৱা লাগে আৰু আপোনালোকেও খাব পাৰিব। তো মই ৰেডি হ'লোঁ, তো ওলাইছোঁ আৰু ওলাই আপোনালোকক আকৌ লগ পাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহি পাইছোঁ আৰ ডি অ'ৰ পৰা ষ্টাৰ্ট কৰিম ভাবি পোৱা নাই। ষ্টাৰ্ট কৰোঁ ম'ম' পৰা কৰোঁ। তো গাইজ এতিয়া ম'ম' ষ্টাৰ্ট কৰোঁ। ম'ম' টেষ্ট কৰি চাই লওঁ। ইয়াত খাইছোঁ বাৰু আগতে, মই নোখোৱা নহয়। Not bad. আমি খাই লওঁ ফুচকাটো খাই জনাই আছোঁ আৰু একদম জ্বলা দিবলৈ মনা কৰিছোঁ কাৰণ মই জ্বলা খাবলৈ নোৱাৰোঁ। গাইজ ফুচকা খালোঁ, এতিয়া ইয়াতে সৰু আলু দম চাই ল'ব। জ্বলা নিদিব হা, একদম নিদিব জ্বলা, খাব নোৱাৰিছোঁ। ভাল লাগিছে, ভাল বনাইছে। হাই কৈ দিয়ক ভাইয়া, হাই কৈ দিয়ক। জ্বলা নহয়, বাট চব চফা বস্তু খাই আছোঁ ন, এতিয়া অলপ ঠাণ্ডা খাই লওঁ। তো আইচক্ৰীম খাবলৈ আহিছোঁ। এই লগৰজনী খালোঁ, তাই এতিয়া ফুচকা খাই আহিছে। কি কৰিলে তাই চাৰিৰ ওচৰত খোৱা হৈ গ'ল। এতিয়া মই গৈছোঁ অভিনন্দনৰ ওচৰত। আৰু যিখিনি ষ্ট্ৰীট ফুড আছিলে গোটেইখিনিকে টেষ্ট কৰিলোঁ। বাট মই ভেলপুৰীত নাখালোঁ, কাৰণ কিয় ভেলপুৰী খালে মোৰ একদম পেটটো কিবা ভৰি যায়, বাকীবোৰ একো টেষ্ট কৰিব নোৱাৰিম। তো ভেলপুৰী দেখোঁ, বাকী চব টেষ্ট কৰিলোঁ। এতিয়া মই গৈছোঁ অভিনন্দনৰ ওচৰত, তাতো বহে ষ্ট্ৰীট ফুড। আৰু নগাঁও কলেজৰ ওচৰতো আহিছিলোঁ, বাট তাত চব ক্ল'জ হৈ আছে বিকজ আমাৰ ইয়াত মেলা হৈ আছে ন, চব চাগে মেলা গুচি আছে মে বি, কিন্তু মই ভালকৈ গম নাপাওঁ। সেইটো কাৰণে এতিয়া মই গৈছোঁ অভিনন্দনৰ ওচৰত, তাতে গৈ দেখুৱাই আছোঁ আপোনালোকক। মই এতিয়া আছোঁ অভিনন্দনৰ কাষত। অভিনন্দনৰ চিকেন, তো মই স্ম'ক চিকেনত অৰ্ডাৰ দিছোঁ। স্ম'কি চিকেন, স্ম'কি চিকেন। তো ইয়াৰ পৰা টেষ্ট কৰোঁ কেনেকুৱা হয়। তো নামটোৱে স্ম'ক চিকেন, তো ভাল হ'ব ন ইয়াতে মেগী। এতিয়া খাই আপোনালোকক জনাই আছোঁ কেনেকুৱা আছে, চাই লওঁ। তো গাইজ টেষ্ট কৰি লওঁ আৰু টেষ্ট কৰি আপোনালোককো জনাই আছোঁ। Really awesome. Awesome, bro. আপোনালোকেও ইয়াত স্ম'ক চিকেনত আহি চিকেন খাব পাৰে, মজা হয়, বেষ্ট। অভিনন্দনৰ কাষত আছে, আহিব খাব, ভাল হয়। তো গাইজ দিছ ইজ লাষ্ট। তো এইটোৱে আছিল লাষ্ট গোমডান কিনি আনিলোঁ, বাট ৰাস্তাত মই শ্বুট নকৰিলোঁ কাৰণ কিয় ৰাস্তাত বহুত আন্ধাৰ হৈ গৈছিল। বতৰ ভাল নহয় ন এতিয়া, মানে এইকেইদিন পূৰা বৰষুণ হৈ আছে, চব আন্ধাৰ হৈ গৈছিল। তো মই শ্বুট নকৰিলোঁ, ঘৰত আহি শ্বুট কৰি দিলোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব, এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। তো গাইজ আজিলৈ বাই বাই।